अखंड मंडलाकारं व्याप्तं येन सरासरं तत्परं दर्शितं येन तस्मै श्री गुरुवे नमः गुरुवे नमः गुरुवे नमः। समस्त बाप बान्धव आइ मातृ और तरुण तरुणीर प्रति मोर सादर सेवा जनाई सुदीर्घ 45 दिনৰ বিৰতিৰ পিছত আমি পুনৰ আপোনাৰ সমলৈ নামঘোষা ৰসামৃত পাঠ আৰু ব্যাখ্যা এই অনুষ্ঠান ভাগি একাধিকতাৰ ক্ৰম ৰক্ষা কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকে নিশ্চয় জানে আমি ভাদ মাহৰ 4 প্ৰসংগৰ কাৰ্যসূচীৰ হেতু আমি এই অনুষ্ঠানৰ পৰা বিৰতি থাকিবলগীয়া হৈছিল। এই ভাদ মাহৰ 4 প্ৰসংগ ভাগৱত পাঠ ব্যাখ্যা লগতে আহিনত গুৰু জয়ন্তীৰ শেষত আমি এই অনুষ্ঠানলৈ বুলি আগবাঢ়ি আহিছোঁ। কেৱল আপোনাসৱৰ মৰম আৰু আশীৰ্বাদৰ বলতেই আমি এই গুৰু ধৰ্ম প্ৰসাৰৰ হেতু শক্তি লাভ কৰিছোঁ। যে কি নহওক আমি আশা কৰিছোঁ আপোনাসৱে নিশ্চয় কুশল মংগলত আছে। ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্তই সমস্তকেই কৃপা বৰ্ষণ কৰিছে আৰু আগলৈ কৰি থাকিব। ভাগৱত ধৰ্মৰ প্ৰতি আপোনাসৱক আকৃষ্ট কৰক। গুৰু ধৰ্ম মহাপুৰুষ গুৰু দুজনাৰ ধৰ্মৰ প্ৰতি যাতে সমস্ত অসমবাসীৰ লগতে জগতৰ প্ৰান্তে প্ৰান্তে এই এখন নাম ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ নিজক উদ্ধাৰ কৰাৰ লগতে জগতক উদ্ধাৰ কৰিব, তাৰ প্ৰতি আমি প্ৰাৰ্থনা জনাইছোঁ পৰম ব্ৰহ্মৰ। আহক আজি আমি এই ভাগ নম্বৰ আগবাঢ়িবলৈ ধৰিছোঁ। একাধিক্ৰমে আমি কৰি অহা নামঘোষা ৰসামৃত পাঠ আৰু ব্যাখ্যা শ্ৰী শ্ৰী ইলাৰাম দাস বাপ ঈশ্বৰৰ দ্বাৰাই এই মহান ৰসামৃত পুথিভাগী যি তাৎপৰ্য আমালৈ থৈ গৈছে তাৰ তত্ত্ব অসমৰ যাতে কোনে কোনে সাধাৰণ লোকেও উপলব্ধি কৰিব পাৰে তাৰে আমাৰ কাম্য। আহক আজি আমি ভাগ নম্বৰ 90ত আহি উপনীত হৈছোঁ। এই ভাগ নম্বৰ 90ত আমি আপোনাৰ হ'বলৈ আগবঢ়াম ঘোষা নম্বৰ 362, 363 আৰু 364। তেন্তে পলম নকৰি আহক ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। নিশ্চয় কিবা নহয় কিবা তত্ত্ব অলপ হ'লেও লাভ কৰিব পাৰিব আৰু কলিৰ মহাত্ৰাসৰ পৰা নিজকে বচাবলৈ ৰক্ষা কৰিবলৈ সুবিধা পাব। কৃষ্ণ তেন্তে আহোঁ। দেৱকী নন্দন ৰাম নাৰায়ণ জগত কারণ রাম সর্বদেব শিরু মণি নারায়ণ সমস্ত সুখর ধাম রাম সমস্ত সুখর ধাম দৈবকী নন্দনেই হল রাম।
তেওঁৱেই নাৰায়ণ আৰু তেওঁৱেই জগতৰ কাৰণ ৰাম। এই কথা নিশ্চয় কৰি জানি থবা। আৰু সেইজনেই সৰ্বদেৱ দেৱৰো দেৱৰ শিৰোমণি, শিৰৰে মুকুট স্বৰূপ নাৰায়ণ। আৰু সেইজন দৈৱকী নন্দনেই প্ৰপঞ্চ জীৱ জগতৰ সুখৰ গৰাকী, সুখৰ আনন্দ প্ৰদান কৰিবা। পৃথিৱীৰ মহাভাৰ হৰণ কৰি অৰ্থাৎ দুষ্ট ৰজা, দৈত্য, বীৰ, দানৱসকলক বধ কৰি সন্তসকলক ৰক্ষা কৰি ধৰ্ম সংস্থাপনা কৰিবৰ কাৰণে পৃথিৱীলৈ নামি আহিছিল অনাদি আদি গোবিন্দ অনন্ত অচ্যুত চিদানন্দ নাৰায়ণ। যুগ যুগ ধৰি পুত্ৰৰূপে পাবৰ কাৰণে তপস্যা কৰি থকা পিঞ্চি, সুতপা, প্ৰজাপতি আদি পিঞ্চি গৰ্ভা মহাগতিৰ বাঞ্ছা পূৰণৰ কাৰণে নাৰায়ণে কংসৰ অৱৰুদ্ধ কাৰাগাৰত অৱতাৰ গ্ৰহণ কৰিবলগীয়া হৈছিল। যুগান্তৰে সুতপা প্ৰজাপতিয়েই বসুদেৱ আৰু পিঞ্চি গৰ্ভা মহাসতীয়েই দৈৱকী। কোন কংসই আকাশী বাণীৰ সংকেত অনুসৰি অন্ধকাৰ পোতাশালত অৱৰুদ্ধ কৰি থোৱা অৱস্থাতে দৈৱকীৰ অষ্টম পুত্ৰৰূপে ভগৱন্ত কৃষ্ণই অৱতাৰ গ্ৰহণ কৰিছে। সেয়ে ঘোষাত মহাপুৰুষজনাই লিখিছে, বেদৰ গুপুত বিতনা ৰায়ণ দেৱকী তহঁতে সাক্ষাতে ভুলা বিদিত জীৱৰ তাৰণ হেতু নাৰায়ণ এ প্ৰচাৰিলা নিজ যশ ধৰ্ম বিপৰীত। সেইজন দৈৱকী নন্দনেই হ'ল অনন্ত জগতক ভ্ৰমণ কৰি থাকোঁতা ৰাম, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ আশ্ৰয়দাতা নাৰায়ণ। সেইজনেই সৃষ্টিৰ কাৰণ, সেইজনেই সৰ্বদেৱময় পুৰুষ আৰু সমস্ত দেৱতাৰ শিৰোমণি, জগতৰ আশ্ৰয়ৰ স্থল কেৱল নাৰায়ণ। সেইজনেই সমস্ত সুখৰ আধাৰ মহাপুৰুষ শ্ৰী মাধৱদেৱে এই মহিমাযুক্ত পৰম মধুময় নামসমূহ প্ৰকাশ কৰি প্ৰত্যেক জীৱসমূহৰ পৰম কল্যাণ সাধন কৰিছে। কৃষ্ণ শংকৰ ঘোষা নম্বৰ 363 আমি আগবাঢ়িছো। নিৰাকাৰ নৰোত্তম নাৰায়ণ নিৰঞ্জন মুকুন্দ মুৰাৰী ভৱ ভয়হাৰী ভকত জনৰঞ্জন ৰাম ভকত জনৰঞ্জন পৰমেশ্বৰ নিৰাকাৰ আৰু নিৰাময়। নৰোত্তম অৰ্থাৎ সমস্ত জীৱৰ শ্ৰেষ্ঠৰো শ্ৰেষ্ঠতম নাৰায়ণ। তেওঁ নিৰঞ্জন, মুকুন্দ মুৰাৰী, ভৱ ভয়হাৰী আৰু তেওঁই ভকত জন ৰঞ্জন
অৰ্থাৎ ভকতক আনন্দ প্ৰদান কৰা। প্ৰাকৃত আকাৰ বৰ্জিত সৰ্ব জগততেই ব্যাপি থকা কাৰণে তেওঁ নিৰাকাৰ বুলি জানিবা। মায়াজনীৰ কোনো বিকাৰে তেওঁক স্পৰ্শ কৰিব নোৱাৰে, কাৰণে তেওঁক নিৰাময় বুলি কোৱা হৈছে। ঈশ্বৰ কৃষ্ণক মায়াজনীৰ কোনো বস্তুৱে চুব নোৱাৰে, স্পৰ্শ কৰিব নোৱাৰে। তেওঁ নিৰাময়, অৰ্থাৎ পদুমৰ ফুলক, পদুম ফুলপাহক যেনেকে বোকা আৰু পানীয়ে স্পৰ্শ কৰিব নোৱাৰে, নিমিষতে তললৈ খহি পৰে, তদ্ৰূপ ঈশ্বৰ কৃষ্ণৰ পৰাই সমস্ত মায়াৰ উৎপত্তি। কিন্তু মায়াই সেই ঈশ্বৰ কৃষ্ণ পৰম ব্ৰহ্মক কদাপি স্পৰ্শ কৰিব নোৱাৰে। সমস্ত নৰৰ উত্তম পুৰুষ বাবে তেওঁ নৰোত্তম বুলি কোৱা হৈছে। সমস্ত জীৱ জগতৰ শ্ৰেষ্ঠজন হৈছে পৰম ব্ৰহ্ম নাৰায়ণ ৰাম, অনাদি আদি গোবিন্দ দেৱকী নন্দন কৃষ্ণ। সমস্ত জীৱৰ আশ্ৰয়স্থল কাৰণেই তেওঁক নাৰায়ণ বুলি কোৱা হৈছে। এই ঈশ্বৰ কৃষ্ণৰ নামৰ নামান্বয়ৰ নামসমূহৰ তত্ত্ব ইমান গধুৰ, তাক বিশ্লেষণ কৰি অন্ত কৰিব নোৱাৰে। অহংকাৰ আদিয়ে যাক লংঘিব নোৱাৰে তেই নিৰঞ্জন। জীৱৰ মুক্তিদাতা কাৰণে তেওঁ মুকুন্দ আৰু আসুৰিক প্ৰবৃত্তিসমূহক ধ্বংস কৰোতা, ভৱ সংসাৰৰ ভয় হৰণ কৰোতা, ভৱ সংসাৰৰ ভয় হৰণ কৰোতা কাৰণেই তেওঁ ভৱ ভয় হাৰি আৰু ভকত জনৰ হৃদয়ত আনন্দ দান কৰোতা কাৰণে তেওঁ ভকতৰ জন ৰঞ্জন বুলি কোৱা হৈছে। ঘোষাত মহাপুৰুষজনে পৰমেশ্বৰৰ নামসমূহ প্ৰকাশ কৰি জগতৰ পৰম কল্যাণ সাধন কৰিছে। এই তত্ত্বসমূহ লৈ নিৰন্তৰে অবিৰাম গতিৰে হৃদয়ৰ মাজত এই নামসমূহ স্মৰণ কৰি জীৱই পৰম গতি পাবৰ কাৰণে, কলিৰ মলমতিৰ পৰা মুক্ত হৈ জীৱ ভৱ সংসাৰত অনায়াসে তৰিবৰ কাৰণে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ দেৱ গুৰুজনাই ঘোষা শাস্ত্ৰখনি উৎকৃষ্টমান পথ নিৰ্দেশন কৰিছে। কৃষ্ণ সাধু সমাস্ত, আজি আমি এই ভাগ নম্বৰ 90 শেষ ভাগ ঘোষা 364 আগবাঢ়িছোঁ। আপোনালোকে কি ভাবে আমি নাজানো। আমাৰ মুখ্য উদ্দেশ্য হ'ল কলিযুগে আপুনি বোলয় ৰাম, আনকো বোলায় ৰাম, যে ঈশ্বৰ কৃষ্ণৰ গুণ যশসমূহ জগতত যাতে বিৰাজমান হৈ যাওক। নাৰদৰো সেই আশা আছিল। তেওঁ বিনা ঝংকাৰত কেৱল ঈশ্বৰৰ নামকেই প্ৰচাৰ কৰি যে ব্যৱসায় কৰি ভাই ৰাম নাম মহাদান, এই ৰাম নাম ব্যৱসায় কৰিছে। কিন্তু আজি আমি কি কৰিছোঁ? ৰাম নামৰ ব্যৱসায় আমি কি হৈছে টোপোলা বুটলা ব্যৱসায় কৰিছোঁ। আমাৰ সেই কৰ্ম হোৱাটো অনুচিত। এই মহান উদ্দেশ্য যে যিসকল ব্যক্তিয়ে আজি ঈশ্বৰ সেৱা কৰিব পৰা নাই, বিভিন্ন তেখেতৰ জীৱনৰ জীৱিকাৰ অৰ্থে বিভিন্ন ভাৰতত এই ব্ৰহ্মাণ্ডত প্ৰান্তে প্ৰান্তে ঘূৰি ফুৰিছে, তেওঁ যেন
এই কৰ্মস্থলীত থাকিও যে ঈশ্বৰৰ কথা শ্ৰৱণ কৰিব পাৰে আমাৰ ভালে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ এই মহন্ত বীৰেশ হাজৰিকা চেনেলৰ আমি মুখপাত্ৰ ৰূপে উপস্থাপন আপোনালোকৰ আগত কৰিছোঁ। আমি আশা কৰিছোঁ আপোনালোকে মহন্ত বীৰেশ হাজৰিকা চেনেলটো চাই থাকিব আৰু নিজক ধন্য কৰি মনুষ্যৰ শ্ৰেষ্ঠতম গুণ আৰু কৃপা লাভ কৰোঁ তাৰ প্ৰতি তেন আহোঁ আজি আমাৰ ঘোষা নম্বৰ অন্তিম ৩৬৪। মাধৱৰ নাম বৎস প্ৰায় ভুল ভক্তে তাংক নুয়া জন্তু বেদৰ ঈশ্বৰ কৃষ্ণ হৰি ধেনু যেন তাৰ পাছে পাছে ধ্যান্ত ৰাম তাৰ পাছে পাছে ধ্যান্ত নামৰ অন্যায় প্ৰকাশ কৰিবলৈ গৈ মহাপুৰুষ মাধৱদেৱে ঈশ্বৰ কৃষ্ণৰ নাম তত্ত্ব মহিমা প্ৰকাশ কৰি কৈছে মাধৱৰ নাম এজনী গাই পোৱালীৰ লগত তুলনা কৰিছে আৰু বেদ শাস্ত্ৰক বেদৰ তত্ত্বক ঈশ্বৰ বেদেই হৈছে ঈশ্বৰ আৰু এই বেদ তত্ত্বক এজনী গাইৰ লগত তুলনা কৰিছে কিয়নো ভকতে যেতিয়া ঈশ্বৰৰ নাম কণ্ঠত উচ্চাৰণ কৰে তেতিয়া আগে আগে এই পোৱালিটো বেদৰ মন্ত্ৰ ৰূপী ঈশ্বৰৰ নাম লোৱাজন অৰ্থাৎ ভকতজন আগত যায় পোৱালিৰ দৰে আৰু তদ্ৰূপ পৰম কৰুণাময় হৰিয়ে পোৱালিৰ স্নেহত যেনেদৰে গাই পোৱালিটো আগত দৌৰি যায় আৰু গাইজনীয়ে সেই পোৱালি পিছে পিছে দৌৰে পোৱালিটোক অন্য কোনো জন্তুৱে আক্ৰমণ কৰিব বুলি বা পোৱালিটোৱে পৰি দুখ পাব বুলি ভাবি গাইজনীয়ে যেনেদৰে দৌৰে পিছে পিছে তদ্ৰূপ ভকতজনে যেতিয়া ঈশ্বৰৰ নাম লৈ পথত জলে স্থলে হয়নে সপোনে গতি কৰে তেতিয়া গাইৰূপী ভগৱন্ত ঈশ্বৰ কৃষ্ণই কৰুণাময় নিজেই সেই বৎসৰূপী ভকতৰ পাছে পাছে দৌৰে নকৈ জন্ম হোৱা এটি গাই পোৱালি যদি কোনো লোকে ধৰি আগে আগে লৈ যায় সেই পোৱালিৰ মাত গাইজনীয়ে পোৱালিটোৰ পাছে পাছে ঢুকুৰিয়ায় ঠিক তেনেদৰে পৰমেশ্বৰে প্ৰাধানিক নাম বস্তু যদি কোনো একান্ত ভক্তে পৰম শ্ৰদ্ধাৰে কীৰ্তন কৰে তেন্তে সৰ্ববেদৰ স্ৰষ্টা পৰমেশ্বৰ সেই নামগ্ৰাহী ভকতজনৰ পাছে 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 যায়। এই ঘোষাত মহাপুৰুষজনাই ঈশ্বৰৰ নাম আৰু একান্ত ভকত তিনিওৰে মহিমা প্ৰকাশ কৰিছে। নাম মোৰ মহা প্ৰশংসাই কোটি কোটি
তাপিত জীৱৰ নামৰ প্ৰতি চিত্ত আকৰ্ষিত কৰোৱাই এই ঘোষাৰ মৌলিক তাৎপৰ্য। এষাৰ সমস্ত নামেই শ্ৰেষ্ঠ, নামতকৈ আৰু পৃথিৱীত আন একো নাই। এই নাম এৰি আমি আন আন কৰ্মৰ দ্বাৰাই নিজক গতি সাধিব বা মুখ্য স্থান পাব বুলি ভবাটো আমাৰ নগণ্য চিন্তা। গতিকে মহাপুৰুষ গুৰু দুজনাৰ এই লক্ষ্য নহয় যে আমি আন আন কৰ্মত ব্যস্ত হৈ নিজক নাশ কৰোঁ। মহাপুৰুষ ধৰ্মত কেৱল এক দেও এক ক্ষেও এক বিনে নাই কেও কৃষ্ণ কথাষাৰ দ্বাৰাই আজি আমি ভাগ নম্বৰ 90 ইমানতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম ইয়াৰ পৰৱৰ্তী খণ্ড 91। আজিলৈ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ মাধৱৰাম।